হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰো ভালেই বাৰু। তো ভাবিলোঁ এটা আপোনালোকৰ আগত ৰেচিপি দিওঁ। তো আপোনালোকে চাই যাব ৰেচিপিটো মই কেনেকৈ বনাওঁ, স্ক্ৰিপ্ট নকৰাকৈ চাই যাব, তেতিয়াহে গম পাব। আৰু এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে মোৰ ভিডিঅ'বিলাক চোৱাটো চাই কিন্তু লগতে ছাবস্ক্ৰাইব কৰি নিদিয়ে। তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দি যাব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। আপোনালোকে যেতিয়া মোক ছাপোৰ্ট কৰিব তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ। আৰু এতিয়া ৰেচিপি আৰম্ভ কৰিছোঁ মই। তো গাইজ, মই পিঠাগুড়ি লৈছোঁ আৰু গৰম পানী আৰু অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ সোৱাদ অনুসৰি। আৰু এইখিনি ভালদৰে কৰচেৰে মিহলাই লৈছোঁ। গৰম হৈছে সেইটো কাৰণে হাতেৰে চুব পৰা নাই। আৰু আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই যাব মই কেনেকৈ ৰেচিপিটো বনাওঁ, কি কৰিম এই পিঠাগুড়িখিনিৰে। তো স্ক্ৰিপ্ট নকৰাকৈ চাই যাব। আৰু আমাৰ জানবেটিও মোৰ লগত পিঠা বনাবলৈ ৰেডি হৈ আছে, তো চাই যাব ভিডিঅ'টো। তো গাইজ, এতিয়া মোৰ পিঠাগুড়িখিনি ভালদৰে মুঠি লোৱা হৈ গ'ল। আৰু এতিয়া কি কৰিম ইয়াৰ পৰা আপোনালোকক দেখুৱাই থাকিম। আৰু আমাৰ জানবেটিও ৰেডি হৈ আছে পিঠা বনাবলৈ। তাই একদম সৰু ছোৱালীৰ দৰেকৈ ডাঙৰকৈ ফুটা চুটা লৈ লৈছে। আৰু এতিয়া তাইও বোলে বনাব ৰখিয়ে আছে তেতিয়াৰ পৰাই। আৰু মই এনেকৈ অকণমান পিঠাগুড়ি লৈছোঁ, লৈ এনেকৈ হাতেৰে দি লৈ ভালদৰে এইখিনি কাটি কাটি ল'ম। হাততো কৰিব পাৰি কিন্তু মই এইখনতে লৈ কেনে কৰিলোঁ, এতিয়া অকণমান দেখাত ভাল দেখি চাজ উঠে যি কৰিব লৈছোঁ। আৰু মই এটা ডিজাইনত নবনাওঁ, 4টামান ডিজাইন দি বনাম। আৰু বাও আছে হেল্প কৰি, কাষতে আছে, তাই বাৰু কেমেৰা সন্মুখত অহা নাই। আৰু এইখিনি এতিয়া এনেকৈ লোৱা হৈ গ'ল। এতিয়া মই সৰু সৰুকৈ কাটি ল'ম, তো চাই যাব ভিডিঅ'টো। তো গাইজ, দেখিছে মই এইখিনি ভালদৰে এনেকৈ কাটি কাটি লৈছোঁ। তো গাইজ, মোৰ পিঠাখিনি বনাই লোৱা হৈ গ'ল। আৰু দেখিছেনে 4টা ডিজাইনত বনাইছোঁ, আপোনালোকে বেলেগকৈও বনাব পাৰে, মই এনেকৈ বনাইছোঁ। আৰু গাইজ, এতিয়া মই ভাপত বহাই দিম পিঠাকেইটা। আৰু পিঠাকেইটা ভাপত দিয়াৰ পিছতে গোটেইখিনি হোৱা নাই বাৰু, আৰু আছে অকণমান কাম, তো আপোনালোকক দেখুৱাই থাকিম আৰু কি আছে পিঠাখিনি হোৱাৰ পিছত। হাই দিয়া, হাই বুলি দে, হাতেদি দে তুমি এবাৰকে চোৱা। তো গাইজ, এতিয়া মই পিঠাখিনি হৈছেনে নাই চাই ল'ম। তো এতিয়া মই ঢাকনিখন গুচাই কিনি চাই ল'ম। আৰু ঢাকনিখন গৰম হৈ আছে, সেইটো কাৰণে মই কৰচেৰে গুচাই লৈছোঁ ঢাকনিখন। আৰু এতিয়া মোৰ পিঠাখিনি হৈছে, তো মই নমাই লওঁ পিঠাখিনি। তো গাইজ, এতিয়া মই কেৰাহী এটা লৈছোঁ আৰু ইয়াত মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মছলা পাতি যিখিনি দিম দেখুৱাই থাকিম, আপোনালোকক চাই যাব। তো এতিয়া মই প্ৰথমতে পিঁয়াজ দি ল'ম, আৰু বাকীখিনি আপোনালোকে চাই যাব কি কি দিম মই। তো গাইজ, এতিয়া মোৰ পিঁয়াজখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। আৰু ইয়াত মই বুট দি দিছোঁ, ৰাতিতে তিয়াই থৈছিলোঁ, এইখিনি ধুই মেলি ইয়াত দি লৈছোঁ। আৰু পিঠাখিনি যে মই ভাপোৱা লৈছিলোঁ সেইখিনিও ইয়াত দি ল'ম, লৈ কেনে এইখিনি ভালদৰে ভাজি ল'ম। আৰু আপোনালোকে হয়তো কিছুমানে এই পিঠাৰ ৰেচিপিটো খাইছে, আৰু যিসকলে খোৱা নাই আপোনালোকেও খাবচোন, ঘৰত ট্ৰাই কৰিব,
বহুত টেষ্টি লাগে আৰু বেছি টান নহয়। আপোনালোকেতো দেখিছেই, মই প্ৰথমৰ পৰা দেখুৱাইছোঁ কেনেকৈ বনাইছোঁ। তো খাবচোন এদিন আৰু লগতে কমেণ্ট কৰি জনাব। আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। বহুত টেষ্টি লাগিছে, আপোনালোকে ঘৰত ট্ৰাই কৰিব। তো এতিয়া আমি খাই লওঁ, ব্ৰেকফাষ্টটো কৰি লওঁ। তো দেখুৱাইছোঁ আপোনালোকক দিনটো কি কৰোঁ। তো গাইজ এতিয়া আমি জানবেটি আৰু মই দুপৰীয়া ভাত খাবলৈ লৈছোঁ। এতিয়া মই যাব ওলাইছোঁ, মানে আমাৰ কাষৰে ঘৰৰ বেবী এটা জন্ম পাইছে। তো আজি 10 দিন হৈছে, তো তাৰ কাৰণে আজি পাৰ্টি দিছে। তো তাত যাই আছোঁ আমি, আপোনালোকক দেখুৱাই যাম। আৰু লগতে মোৰ লগত অকলে অহা নাই মই, আমাৰ বৌ আছে, নুঠে কেমেৰাখন মই ক্লাছ কৰে, তো সেইটো কাৰণে দেখুৱাব নোৱাৰোঁ। অলপমান দেখুৱাই দিছোঁ, এইটো বৌ আমি যাই আছোঁ এতিয়া। মাহঁত আগতে গৈছে, মই যোৱাই নাছিলোঁ, ভাবিলোঁ বৌৰ লগত যাম। দুপৰীয়া কি কৰিলোঁ আপোনালোকক দেখুওৱা নহ'লোঁ, মানে আপোনালোকে জানে মোৰ গাটো খুব বেছি ভাল নহয়, চকু দেখিছেই কেনেকুৱা অৱস্থা হৈছে। এতিয়া বোলে ঘৰ আহি পালোঁ। তো গাইজ আমাৰো জানবেটি খাই মেলি গুচি গ'ল আৰু আমাৰ ধনুবেটাও আহিছিল। তো গাইজ এতিয়া এইখিনি আমি খাই মেলি লওঁ। আৰু এইটো হৈছে ইৰফান, সি চাই আছে একদম পূৰা। আৰু লগতে বৌটো যি আছিলে, বৌটোৰ এইটো ল'ৰা। মই ঘৰ আহি পালোঁ, এতিয়া কাপোৰটো চেঞ্জ কৰি লওঁ। তো গাইজ আব্বা আনিলে ম'ম', আমি জানবেটি আৰু মই দুয়োটাই খাম। তো এইখিনি ভালদৰে উলিয়াই মিলাই লওঁ। লগতে আমাৰ জানবেটি ম'ম' খাই খুব ভাল পায় তাই। আৰু এয়া দেখিছেনে গাইজ, মই চুপখিনি কাপ এটাত বাকি লৈছোঁ আৰু তাই বহুত টেষ্টি পাইছে বুলি কৈ আছে। আৰু লগতে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, বিশেষ একো দেখুৱাব লগা নাই। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ বাই।